হেল্ল' এভৰিৱান, কি খবৰ সকলোকে নতুন বছৰক শুভেচ্ছা জনাইছোঁ। হেপী নিউ ইয়েৰ। সকলোৱে যাতে বছৰটো ভাল হওক। মই আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। মই এটা এমহীয়া ট্ৰেইনিং কৰি আছোঁ Rseti ফালৰ পৰা। সেয়ে ভাবিলোঁ এটা ভিডিঅ'কে বনাওঁ, আমি কেনেকৈ দিনটো কটাওঁ। আমি 35জনী আছোঁ মানুহ, আৰু বাইদেৱে আমাক কেনেকৈ শিকায়, আৰু দেৱদাস ছাৰে আমাৰ বেংকিঙৰ বিষয়ে কি শিকায়, কেনেকৈ খেলায়, সেয়া সকলোবোৰ আপোনালোকক দেখুৱাম বাৰু। দিনটো আমি কেনেকৈ কটাওঁ সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। আৰু আমি কাইলৈ এটা পাৰ্টিও কৰিম নতুন বছৰ বুলি। সকলোখিনি লগ লাগি ছাৰ বাইদেউহঁতেও আমাৰ লগত সহযোগিতা কৰিছে, সেয়াও আপোনালোকে সকলোখিনি চাব। এয়া ৰুম আহি পাইছোঁহি। বাইদেউ এয়া বহি আছে, সকলোখিনি আহিছে আৰু লাহেকৈ। इतनी शक्ति हमें दे अगाधा, मन का विश्वास कमजोर होना। এয়া বাইদেৱে ক্লাছ আৰম্ভ কৰিছে। কিছুমান এয়া 11টা বজাত চাহ খোৱা সময়। দুটা বজাত সকলোৱে মিলি কেণ্টিনত ভাত খাইছোঁ। অকণমান জিৰণি গোটেইখিনি।
কি কৰিছে কাইলৈ খানা কাৰণে আয়োজন হৈ গৈছে কি মাংস ছাগলী সকলো ভিডিঅ'টো চাব দেই আমি কেনেকুৱা ফূৰ্তি কৰিম নাচিম কফি শিৱানী মোক কিবা এটা ক'ব নেকি কিবা ক'ব নেকি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ কৈ দিওঁ ইয়াতে 24 hours later. কফি খাব লৈছোঁ ৰাতিপুৱা
ছাগলী মাংস, ইমানতে শেষ কৰিছোঁ। সকলোৱে চাব বুলি আশা কৰিলোঁ। আৰু যিসকল মোৰ চেনেল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই। নতুন বছৰ বুলি সকলোৱে মিলি ফটো দুকপিমান মাৰি ল'লোঁ লাষ্টত।